ইয়াত ডেফিনেটলি মই প্ৰথমবাৰৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো নলেজ ফেষ্টিভেল তাতে উপস্থিত থাকিবলৈ পাই যথেষ্ট সুখী হৈছোঁ। বিশেষকৈ বড়োভূমিৰ পৰা যিটো জ্ঞান অন্বেষণৰ যাত্ৰা আৰম্ভ হৈছে ই সঁচাকৈ আন্তৰিকভাৱে শলাগ কৰিবলগীয়া। আৰু যোনখন মোৰ পেপাৰ আছিলে, পেপাৰখন প্ৰেজেণ্টেশ্যন আছিলে মোৰ টেলিভিশ্যন নিউজ ৰুম প্ৰডাকশ্যন ছিষ্টেম। তো বেচিকেলি আমি সদায় কোৱালিটি প্ৰডাক্ট বা কোৱালিটি মানুহ আমি টেলিভিশ্যন চেনেলত আমি বিচাৰোঁ। মই ভাবোঁ বড়োভূমিৰ পৰাও আমি যদি আমাৰ পেপাৰখনৰ পৰা বা আজি যিটো অনুষ্ঠান হৈছে এই অনুষ্ঠানৰ পৰা যদি অকণমান মেছেজ যায়, যিসকল ষ্টুডেণ্টছ আছে সেই ষ্টুডেণ্টখিনিয়ে যদি অকণমান বুজি পাই পেলাই অকণমান যদি আমি তেওঁলোকক ভালদৰে আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে সম্ভৱ এইটো সাৰ্থক হ'ব। নিউজ প্ৰডাকশ্যন বিষয়ে অলপ কোৱা নেকি? আমাৰ ইয়াৰ বড়োজনৰ বহুত আছে, সিহঁতে অলপ শিকি আছে। বেচিকেলি কি হয়, টেলিভিশ্যন বা পৰ্টেল বুলি ক'লে বা যিটো আজিকালি টেলিভিশ্যন বা ডিজিটেল মিডিয়াত কি হয়, বেচিকেলি দুটা মানুহ বা ষ্টুডেণ্টখিনি যিখিনি মাছ কম ষ্টুডেণ্টে তেওঁলোকে দুটা বস্তুৱে বিশেষকৈ গ্লেমাৰ পাৰ্টটোৰ প্ৰতি আকৰ্ষিত হয়। আইদাৰ তেওঁলোকে ৰিপৰ্টাৰ হ'ব বিচাৰে, অৰ কেমেৰা পাৰ্চন হ'ব বিচাৰে, অৰ নিউজ প্ৰেজেণ্টাৰ বা এংকৰ হ'ব বিচাৰে। কিন্তু তাৰ বাহিৰেও এচাম মানুহ আছে যিসকলৰ অবিহনে এটা নিউজ চেনেল বা এটা নিউজ প্ৰডাকশ্যন হাউচ কেতিয়াও নচলে। দে আৰ আউটপুট প্ৰডিউচাৰ, দে আৰ ৰানডাউন প্ৰডিউচাৰ, দে আৰ গ্ৰাফিক্স ডিজাইনাৰ, দে আৰ ভিডিঅ' এডিটাৰ্ছ, দে আৰ অনলাইন প্ৰডিউচাৰ্ছ, দে আৰ অফলাইন প্ৰডিউচাৰ্ছ অলছ', অনলাইন ভিডিঅ' এডিটাৰ্ছ অলছ'। তেওঁলোকে হিউজ পটেঞ্চিয়েল আছে। মই ভাবোঁ বড়োভূমিত যিসকল ষ্টুডেণ্ট আছে, বি টি আৰৰ যিখিনি ষ্টুডেণ্ট আছে, তেওঁলোকে যদি সেইবোৰ দিশত আগবাঢ়ি যায় আৰু বহুত হেভি স্ক'প আছে। দে আৰ বিগ হাউচেছ কামিং ইন টু আছাম। গতিকে সেইবিলাকত বহুত অপৰচুনিটি আছে, জব অপৰচুনিটিছ আছে। মই ভাবোঁ তেনেকুৱা যদি সেইবিলাক দিশত গুৰুত্ব প্ৰদান কৰে, মই ভাবোঁ সোনকালেই খুব সহজতে এটা এংগেজ হ'ব পাৰিব আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ক হ'ব। কিন্তু কিছুমান নিউজ ভিউজ হিচাপেও হৈ যায় বা ভিউজ বুলিয়ে কয়, নিউজ নহয় ভিউজে বুলি কয়। আৰু লগতে তাৰমানে ডেস্কত কাম কৰা মানুহৰ অভাৱ হোৱাৰ কাৰণৰ কিছুমান নিউজৰ কোৱালিটি কমি গৈছে। মই সেইটো কাৰণে আগতেই কৈছোঁ যে আমি যিসকলে আমি কাম কৰোঁ সেইসকল যদি আমি শিক্ষিত বা পঢ়া শুনা যদি তেওঁলোকক যদি মানে এটা লেভেলত যদি আমি তেওঁলোকক যদি আনো, শিকাই বুজাই লৈ আগবঢ়াই লৈ পেলাই যদি জানো যে আমি কোনখিনি কণ্টেণ্ট আমি আমাৰ দৰ্শকক দিয়াটো উচিত বা কোনখিনি দৰ্শকে টেলিভিশ্যনটো এটা জ্ঞান অন্বেষণৰ যোগসূত্ৰ বা এটা মাধ্যম হিচাপে চাবলৈ লয়, তেতিয়া মই ভাবোঁ অসমৰ বহু যিবিলাক কণ্টেণ্ট আজিকালি দেখিলে নাক কুচাই দিয়ে মানুহে, সেই কণ্টেণ্টবিলাকতকৈ ভাল যোনবিলাক ডেভেলপমেণ্ট কণ্টেণ্ট, যিটো ডেভেলপমেণ্ট ইকনমিক্সৰ কণ্টেণ্ট, ডেভেলপমেণ্ট জাৰ্নেলিজিমৰ যোনটো কনচেপ্ট, সেই কনচেপ্টটো আগবঢ়াই আনিব পাৰিব। Kokrajhar in general sense Bodoland the BYD knowledge festival jane this is the first time, right? And BYD knowledge festival it's a very welcoming step towards peace. We know that Bodoland BTR accord signs are being, this is the first step, and this is one of the first international knowledge festival that entire BTR region missing as the first channel. So this is BYD event a much better kidder stage and it also brings a lot of exposure exposure so I think it's a very good step. I think Kokrajhar and in the general sense BTR development this is a very good step especially when it comes to the academic sector, so it's a very good step. Thank you for your beautiful paper. Tanang Tezpur University Department of Mass Communication and Journalism guest faculty sabi mo kasi na Move on to the next paper. Mass communication yung topic lang nandiyo habapari. The next paper is by okay dini hai be ji seminar hall 2 dong be hai media ni ji role dong good governance and then policy making hai be hai be topic kholane gabang gabang beleg industry mo gabang beleg industry mo ji industry specialist for dong be khola banane manche panel discussion ko khalam hadang be hai beleg manchifora gauni ji expertise dong serba media ni preferring serba PR ni preferring serba mahana media ni mass communication ni beleg field ni preferring beso fenane gausni ji experience ko khantadeng in front of the people that were here. So I think mahana be manche good step towards and it's a big step towards also making people aware mahana manchifor ko hai media ni ji role dong be mahana manche government khoi mojang solina hai ampai policy making ji role dong beko hai manchifor ko aware khalam hane I think bebaidi ji step manche bebaidi seminar it's very important I guess. So angi munga Senwan Goyari dan ang Tezpur University Department of Mass Communication and Journalism hai guest faculty hisabe mo gasina angi gamia Parkizoli under Baksa district. That is the role of
so जोङो दानो तेजपुर इउनिभारसिटिनिफ्राय फैदों so जे स्कलारशिप मा होनो जायफ्रा 6 months 7 months बिदि जे गावनि टपिक मा होनो रिसार्च एरियावहाय गावनि रिसार्च टपिकखौहाय रिसार्च खालामनो थाखाय एफा गोबां मान्थ्स मा होनो स्पेन्ड खालामो जे सोरबा 5 months